নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। এতিয়া বাজিছে 7টা। মই আৰু মোৰ লগৰজনী গৈ আছোঁ মৰিয়নি ৰেল ষ্টেচনলৈ। প্ৰায় 2 ঘণ্টা পাছত আমি মৰিয়নি ৰেল ষ্টেচন পালোহি আৰু এয়াই হৈছে মৰিয়নি জংচন। লগৰ দুজনীও আহি পালে আৰু 4জনীয়ে টিকট কাটি ৰেল অহালে এনেকৈয়ে বহি আছোঁ। আবেলি 4:30 মান বজাত আমি ডিব্ৰুগড় আহি পালোহি আৰু এয়াই হৈছে ডিব্ৰুগড় ৰেল ষ্টেচন। এইটো আমি থকা ৰুমটো হয়, অকণমানকৈ দেখাই দিছোঁ। আৰু এয়া হৈছে ডিব্ৰুগড়ত দ্বিতীয় দিনা। আমি 4জনী ৰাতিপুৱাই ওলাই আহিলোঁ কিবা এটা খাবৰ কাৰণে। ৰুমলৈ গৈ থাকোঁতে দেখিলোঁ ধুনীয়া জেগা এডোখৰ। দাদা এজনক সুধিলোঁ, ক'লে তাত হেনো চবকে সোমাব নিদিয়ে, যিহেতু সেইখন আৰ্মি কেম্প আছিল। আন্টি এই জেগাটোৰ নামটো কি বাৰু? কোন জেগা? চানমাৰি ঘাট। ট্ৰেইনিং এৰিয়া আৰ্মি হয়। কি কৰে ন? Hola. শ্ব'লৈ যোৱাৰ আগত আটাইকেইজনী হোটেলতে ভাত খাই ল'লোঁ। ইউনিফৰ্ম পিন্ধি ৰেডি হৈ ল'লোঁ শ্ব'লৈ যাবৰ কাৰণে। হেডকেইজনো ওলাই লৈছে। ফটো নাই মৰা, ভিডিঅ'হে কৰিছোঁ। মাৰিম ৰ'বা।
এয়া ঘৰলৈ উভতা সময় ট্ৰেইনত আহিব সময় ভালকৈ ভিডিঅ' কৰিব নহ'লে এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।